আজি আমাৰ ডিনাৰৰ স্পেচিয়েল হৈছে লোকেল কুকুৰা মাংস। চাওক বন্ধুসকল, আজি এনেকৈ আমি ডিনাৰ কৰিম। শ্ৰীমতীয়ে ৰান্ধিব, শ্ৰীমতী নহয় আজি মায়ে ৰান্ধিব। শ্ৰীমতীয়ে গোটেইখিনি এৰেঞ্জ কৰি দিছে, ধুনীয়াকৈ আজি খাব লাগিব। লগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। এয়া আমাৰ শ্ৰীমতীয়ে ধুনীয়াকৈ কাটি আছে বিলাহী। আজি লোকেল চিকেন বনাব ৰঙালাও সৈতে। তাত লাগিব আলু। এইটো বেলেগ এটা ৰেচিপি হ'ব ন আজি? আৰু বনাব মায়ে। আমাৰ মায়ে বনাব। লাগিব পিঁয়াজ দুটা দিছোঁ আৰু দৰকাৰ হ'লে দি দিম। হ'ব। আদা, নহৰু, শুকান জলকীয়া, তেজপাত। জলকীয়া কমাই দিবা দেই, এইটো প্ৰিয় বাৰু। এইটো তোমাকে খাব। এইটো প্ৰিয় বাৰু মোৰ, হ'লেও কমাই দিবা। য়েছ য়েছ। জালুকো আছে। বঢ়িয়া বঢ়িয়া। সেইখিনি আৰু তেল আছে। বন্ধুসকল চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। নহৰুটো খুন্দি দিছোঁ। গুড, ভেৰি গুড। এয়া তেল দি দিছে। আজি মা ষ্টাইলত ৰেচিপি খাম। এতিয়া লোকেল চিকেন উইথ পামকিন। কি কৈছা পিঁয়াজ এনেকৈ? তেনেকৈ তুমি দিলেতো মাৰ ষ্টাইল ওলাই, এনেকৈ তুমি দিলে মানে ভাল হয়। আমিতো কাটি দিওঁ। য়েছ য়েছ, মোৰো ডাইৰেক্ট কাটি দিওঁ। গ্ৰেভি হয়, ভাল হয়, গ্ৰেভিটো ভাল হ'ব, টেষ্টটো বেছি হ'ব এতিয়া। বঢ়িয়া, তুমি পিঁয়াজটো এনেকৈ পিহি থাকা। এইটো কি হয়? নহৰু আদা। ভেৰি গুড। এতিয়া তেজপাত ন? আদা, নহৰু, তেজপাত। ভেৰি গুড। শুকান জলকীয়া বেছি দিব নালাগে দেই। পিছত জালুক দি তোমালোকে ধুনীয়াকৈ খাই দিবা। দুইটা পিন্ধি এতিয়া লোকেল চিকেনখিনি দি দিব। য়েছ। সুন্দর সুন্দর। মৰম দিব লাগিব নেকি? ভেৰি গুড। পিঁয়াজ জোখোতে এনেকৈ বেলেগলৈ চাই দিব লাগে, তেতিয়া একো নহয়। চকু পানী নোলায়? মোৰ চকু পানী ওলালে তুমি ৰোকা, খাবলৈ অকল মই নাখাওঁ ন, তুমিও খাবা। তুমিও কষ্ট কৰা কাৰণে। বিলাহীও প্ৰথমতে নিদিয়ে নি?
দেৰিকৈ দিব ন আৰু লাগিব নেকি ইয়াতে যাব নিমখ হালধি মই আকৌ বিলাহীটো তেলতেই দি দিওঁ এনেকৈ দিলে বেছি ভাল হয় নেকি এডোখৰ কাটেই নাখালে হ'ব কাটি দিওঁ মানে ইয়াতে বুজিব এতিয়া ইয়াতে আলু আৰু অঁ আলু ৰঙালাও দিয়া লোকেল চিকেন কাৰী এটা যাব ভোট জলকীয়া অঁ বঢ়িয়া অঁ ধুনীয়াকৈ লৰাই দিছে ধনিয়া দিয়া হ'ব ন য়েছ কি মছলা সানৰাইজ গৰম মছলা এইটো কি মিট মছলা থাকে ন অঁ এইটোতো মেইন হয় নি জিৰা বন্ধুসকল আপোনালোকে জনাব কেনেকুৱা হৈছে ৰন্ধন প্ৰক্ৰিয়াটো অলপ গৰম পানী কালাৰটো বৰ ধুনীয়া হৈছে আকৌ উতলটো আহিছে জালুকীয়া ঠাণ্ডা দিনত জালুকীয়া খাই ভাল লাগে জালুক বেছি নিদিবা দেই ভালে তুমি কমকৈ খাবা তেতিয়া ঢাকনা অলপ দি দিম কালাৰ
মজা গোন্ধ ওলাইছে মজা বনাইছে ন এপিচ দিয়া আকৌ টেষ্ট কৰিবলৈ টেষ্ট কৰিব না অ' মা সিজিলে নে বাৰু কি হৈছে নে আমি এটা এইটো চাই আলুটা এক দিলে মাংসখিনি এটা কাম কৰা তুমি আলু এক পিচ চোৱাচোন কি হৈছে নে তেতিয়া গম পাই যাব ঠিক আছে নাই সিজা আলু বাকী আছে অলপ বাকী আছে অকণমানে খাই চোৱা অ'কে নিমখ চিমখ কেনেকুৱা হৈছে অ'কে অ'কে চিম্পুল এয়া তোমাৰ বন্ধুসকল টেষ্ট কৰিছোঁ দেই টেষ্টটো ভাল হৈছেনে so beautiful so elegant জাষ্ট লুকিং looking লাইক like a wow বাতি চাফা নি হাই হাই অলমষ্ট চিকেন হৈ গৈছে আৰু বঢ়িয়া বঢ়িয়া মানে ৰঙালাওখিনি পূৰা সিজি গ'ল অ, বঢ়িয়া। হেৰিও সিজি গৈছে আলু কিন্তু মই টেষ্ট কৰিছিলোঁ বাৰু বৰ ধুনীয়া হৈছে দেই আলু সিজিছে ধুনীয়াকৈ ভাগি গৈছে চালু এতিয়া লাষ্ট আমি ইয়াতে দি দিম অ'কে ধনিয়া। ধুনীয়া ধুনীয়া দিলে টেষ্টটো এটা বেলেগ বহুত ভাল স্মেলটো লাগে ভাল আহিব আৰু। য়েছ য়েছ আৰু স্বাস্থ্যকৰ গুণো আছে ইয়াত স্বাস্থ্য উন্নত। বাকী আপোনালোকে মানে যদি ৰঙালাও দি পেলাই লোকেল চিকেন যদি বনোৱা নাই তেতিয়াহ'লে বনাই খাই চাব বহুত ভাল লাগে খাই কাৰণ আমি আগতেও খাইছোঁ আজি আকৌ এবাৰ মায়ে বনোৱা খাম মই জাষ্ট এই লাষ্টৰখিনিহে মই হেৰি কৰি দিছোঁ আপোনালোকেও খাই চাব আৰু নিশ্চয় ভাল পাব